নমস্কাৰ কেশৱ কোঁৱৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ৱৰ্ল্ড ৰেকৰ্ড বনোৱাটো এটা সহজ কাম নহয়। এনেকুৱা কাম কৰিব লাগিব যিটো কৰাৰ আগত কোনেও ইমান স্পীড আৰু সফলতাৰে কৰিব পৰা নাছিল। ৱৰ্ল্ড ৰেকৰ্ড বনোৱাটো সঁচাই বহুত কঠিন কাম, কিন্তু এইটো বনোৱাজনৰ নাম ইতিহাসৰ পৃষ্ঠাত ৰৈ যায়। গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড এনেকুৱা ধৰণৰ ৰেকৰ্ড লয় যিটো ৰেকৰ্ড বহুত অনুশা, যি বেলেগৰ কাৰণে কৰিব নোৱাৰা, নতুবা বেলেগতকৈ বেলেগ আৰু আজব ধৰণৰ হয়। আজি আমি কথা পাতিম এনেকুৱা ধৰণৰ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ে যি দেখি আপোনাৰ বুকু কঁপি উঠিব। দি বেলেন্সিং আৰ্ট। বন্ধুসকল, আপোনালোকে ভাবকচোন, যদি আপোনালোকৰ মূৰত পানীৰ পাত্ৰ এটা ৰাখি হাতেৰে নধৰাকৈ খুব স্পীডত আপোনাক ষ্টেপ উঠিবলৈ কয়, তাকো 1 মিনিটতে কমেও 97 ষ্টেপ। স্পেইনৰ দুজন ল'ৰাই এনেকুৱা এটা ৰেকৰ্ড বনালে যিটো আমি মূৰত পানীৰ পাত্ৰ লৈও কৰিব নোৱাৰিম। ইয়াৰে এজনে আনজনৰ মূৰত সম্পূৰ্ণ ওলোটাকৈ 97 ষ্টেপ বগালে মাত্ৰ 1 মিনিটতে। এনেকুৱা লাগে যেন দুইজনৰ ভিতৰত এজনৰ বেলেঞ্চ অলপ কমি গ'লেই তেওঁলোকৰ বহুতো বিপদ হ'ব পাৰে, অৰ্থাৎ মৃত্যুৰ পৰ্যন্তও হ'ব পাৰে। কেভিন ফাষ্ট নামৰ কেনেডাৰ এইজন ব্যক্তিক আমি শক্তিশালী বুঢ়া বুলি ক'লেও বেয়া নহ'ব, কাৰণ তেওঁ এবাৰ 2009 চনতে 1,80,000 ওজনৰ এখন উৰাজাহাজ আগলৈ টানি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড বনাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ 15খন কাৰ একেলগে টানি বহুতো ৰেকৰ্ড বনাইছিল আৰু বিভিন্ন ধৰণৰ ৰেকৰ্ডৰ কাৰণে তেওঁক শক্তিশালী বুঢ়া বুলিও আমি ক'ব পাৰোঁ। ষ্টিলমেন অফ ইণ্ডিয়া। হাৰিয়ানাৰ অমনদীপ সিং ষ্টিলমেন অফ ইণ্ডিয়া নামেৰে জনা যায়। তেওঁ 2000তকৈ অধিক ভয়ানক ষ্টাণ্ট কৰিছিল। তেওঁ দাঁতেৰে 65 কিলো ওজন উঠোৱা, নতুবা 20-22 জনক নিজৰ শক্তিৰে ৰখোৱা, হাতুৰিৰে গাঁত মৰিয়াবলৈ পাতি দিয়া, 2খন বাইক উঠোৱা, আনকি নিজৰ গাৰ ওপৰেৰে ট্ৰাক পাৰ কৰোৱা, এনেকুৱা বহু ধৰণৰ ষ্টাণ্ট কৰি তেওঁ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। 2009 চনত হোৱা মিষ্টাৰ সিং নামৰ কম্পিটিশ্যনখনত প্ৰায় 1500 মানুহে যোগদান কৰিছিল, কিন্তু তেওঁক ষ্টিলমেন অফ ইণ্ডিয়া নামেৰে তেতিয়াই তেওঁক এই উপাধি প্ৰদান কৰা হৈছিল। ডেভিড ব্লেইন। তেওঁ এজন মেজিচিয়ান। তেওঁৰ বয়স 44 বছৰ। তেওঁ বহুবাৰ টিভি আৰু চিনেমাত দেখা পোৱা গৈছিল। 5 এপ্ৰিল 1999 চনত তেওঁ এনেকুৱা এটা মেজিক কৰি দেখুৱালে যিটো তেওঁ এটা কাঁচৰ বাকচত সোমাই মানুহে দেখাকৈ মাটিৰ তলত একো নোখোৱা নোবোৱাকৈ সম্পূৰ্ণ 7 দিন সোমাই থাকিল। এই ভয়ানক মেজিকটোৰ কাৰণে তেওঁ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড জিকিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও তেওঁ বহু ধৰণৰ ভয়ানক মেজিক কৰিছিল। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট এটা কৰি জনাই দিব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিব, যদি ভিডিঅ'টো চাই বেছি ভাল লাগিল তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে লগ পাম এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই, জয় অসম।